পবিত্ৰ মাৰ্ঘেৰিটা প্ৰতিদ্বন্দ্বিতা কৰাৰ কোনো প্ৰস্তাৱ ভাৰতীয় জনতা পাৰ্টিয়ে লোৱা নাই। পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই বিধানসভাত অহাৰ বৰ্তমান তেখেতক আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসমৰ গৌৰৱ আৰু সুনাম মাৰ্ঘেৰিটাক প্ৰতিদ্বন্দ্বিতা কৰক, সেইটো আমি বিবেচনা কৰিম। বিজেপিৰ আচল চৰিত্ৰ ওলাই গ'ল। আমি সদায় কৈ আহিছিলোঁ নে নাই বাৰু, বিজেপি আৰু AIDF একেটা মুদ্ৰাৰ ইপিঠি মোকতো মানে বেয়াই পাই গৈছিলে। মই সদায় কৈ আছিলোঁ যে চকী এখনত হিমন্ত বিশ্ব শৰ্মাক বহাব লাগিব, তাতে আকৌ বদৰুদ্দিন আজমলক বহাব লাগিব। নাগালেণ্ড সীমান্তৰ কথাবোৰ আচলতে নগাই মাটি দখল কৰিছে, কিন্তু তাৰ কথাবোৰ বিধানসভাত সাজুৰে উত্থাপন হোৱা নাই। তেখেতকো তাৰ পাছতো কিন্তু সেই সীমা সমস্যা। নমস্কাৰ অসমবাসী ৰাইজ, কি খবৰ আপোনালোকৰ? আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পবিত্ৰ মাৰ্ঘেৰিটাত কি কৈছে আপোনালোকে এই ভিডিঅ'টোত শুনা পাব। আৰু কৈছে আৰু অখিল গগৈয়ে বিজেপিৰ হৈ কি কৈছে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চালে গম পাব। জ্ঞানশ্ৰীৰ পৰাই কি কৈছে বিজেপি প্ৰাৰ্থীৰ হৈ আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাওক আৰু সকলোবোৰ কথা আপোনালোকে এই ভিডিঅ'টোত গম পাব। চাওকচোন এই ভিডিঅ'টো শেষলৈকে। পবিত্ৰ মাৰ্ঘেৰিটা ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী। অসমৰ দৰে ৰাজ্য এখনে ভাৰত চৰকাৰত বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পোৱাটো অত্যন্ত ভাগ্যৰ কথা। অসমে সেই সুযোগ হেৰুৱাব নোখোজে। পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই বিধানসভাত অহাৰ বৰ্তমান প্ৰয়োজন নাই। তেখেতক আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেবিনেটত থকাটো বিচাৰোঁ। অসমৰ গৌৰৱ আৰু সুনাম বৃদ্ধি কৰাটো বিচাৰোঁ। আমি পবিত্ৰ মাৰ্ঘেৰিটাক প্ৰতিদ্বন্দ্বিতা কৰক, সেইটো আমি বিবেচনা কৰিম। বিধানসভাৰ নিৰ্বাচনত পবিত্ৰ মাৰ্ঘেৰিটাক প্ৰতিদ্বন্দ্বিতা কৰাৰ কোনো ভাৰতীয় জনতা পাৰ্টিয়ে লোৱা নাই। যোৰহাটত আমাৰ বহু কেইজন ভাল প্ৰাৰ্থী আছে, সাধাৰণ ঘৰৰ, সাধাৰণ পৰিয়ালৰ, সাধাৰণ প্ৰাৰ্থী, যি নেকি ৰাইজৰ মাজত জনপ্ৰিয়। গতিকে যোৰহাটৰ প্ৰাৰ্থী বিচৰা স্থানীয় প্ৰাৰ্থীসকলৰ পৰাই এজন আমি প্ৰাৰ্থী মনোনীত কৰিম। এইবাৰ বিজেপিৰ আচল চৰিত্ৰ ওলাই গ'ল যে সাম্প্ৰদায়িক আৰু সাম্প্ৰদায়িক দুইটা বন্ধু। আমি সদায় কৈ আহিছিলোঁ নাই, বিজেপি আৰু AIDF ইপিঠি সদায় কৈছিলোঁ নে নাই বাৰু, মোকতো মানে বেয়াই পাই গৈছিলে। আমি AIDFক আমি অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব লাগিব। চকী এখনত হিমন্ত বিশ্ব শৰ্মাক বহাব লাগিব, তাতে আকৌ বদৰুদ্দিন আজমলক বহাব লাগিব। দুইফালে হিন্দু মুছলমান মানুহ লগ লাগি হেঁচাত কৰি দুইটা সাম্প্ৰদায়িক দলৰ চৰ্দাৰকে আমি ব্ৰহ্মপুত্ৰলৈ দলিয়াই পুৰা প্ৰমাণ হৈ গ'ল নে নাই যে এতিয়া সহযোগী UPPL এইবাৰ AIDFৰ 3জন বিধায়কৰ পৰা, মুছলমান সাম্প্ৰদায়িক দল AIDFৰ 3জন বিধায়কৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পাৰ্টনাৰজনক। আৰু এইটোৱে আজি প্ৰমাণ কৰি দিলে। আজি মুখ্যমন্ত্ৰী আৰু এটা কথাও কৈছে নেকি, শত্ৰু নহয় বুলি, মিয়া আমাৰ শত্ৰু নহয় বুলি কৈছে, নহয় জানো? হিন্দু মুছলমান যিহেতু উন্নয়ন কৰিব পৰা নাই, অসমৰ মানুহে এওঁক বেয়া পাইছে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত শৰ্মা। গতিকে এওঁক হিন্দু মুছলমান কৰাটো একমাত্ৰ ৰাজনীতি। হিন্দু মুছলমান কৰি যেতিয়া ইলেকশ্যন আহিছে, তেওঁক এতিয়া মিয়াৰ ভোটো লাগে, তেওঁ এতিয়া ৰাজ্যসভাত হেৰিয়াৰ ভোটো লাগে। পবিত্ৰ মাৰ্ঘেৰিটা যে আজি হেৰি হৈ আছে ৰাজ্যসভাৰ সাংসদ, বিৰাট মিয়াৰ বিৰুদ্ধে, তেওঁতো মিয়াৰ ভোট লৈয়ে তেওঁ নিজে বিধায়ক হৈছে, যে তেওঁ সাংসদ হৈছে। পবিত্ৰ মাৰ্ঘেৰিটাকতো মোক ক'লে সেইকাৰণে হাঁহি উঠে। পবিত্ৰ মাৰ্ঘেৰিটা যে ডাঙৰ কি বুলি কয়, খিলঞ্জীয়া আমুক তামুক বুচুক যে কয়, তেওঁ আকৌ নিজে AIDF আৰু কংগ্ৰেছৰ মিয়া বিধায়কৰ আৰু নিজে সাংসদ হৈছে। এতিয়া এইবাৰো আমি নিজেই দেখিলোঁ হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে, পীযুষ হাজৰিকাৰ কথা, 3জন AIDF বিধায়কে গতিকে মাটি আজি নাগালেণ্ড সীমান্তত যিটো আমাৰ নাগালেণ্ড সীমান্তৰ কথাবোৰ আচলতে নগাই মাটি দখল বিধানসভাত সাজুৰে উত্থাপন হোৱা নাই। তেখেতক দিছিলে, তাৰ পাছতো কিন্তু সেই সীমা সমস্যাই হৈ আছে। এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে। হিমন্ত মামাই পবিত্ৰ মাৰ্ঘেৰিটাক কি ক'লে আপোনালোকে শুনিলে, আৰু অখিল গগৈয়ে বিজেপিৰ হৈ কি ক'লে শুনিলে আপোনালোকে। আৰু সকলোৱে কমেণ্ট কৰা আৰু ভিডিঅ'টো সকলোৱে লাইক কৰি দিবা। লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা চেনেলটো। সকলোকে বাই, নেক্সট ভিডিঅ'ত লগ পাম।